Hello guys, welcome back to Obis Life. Ako ebar happy bihu, Bohag bihur শুভেচ্ছা যাচিলো মোৰ ফালৰ পৰা। আমি এতিয়া গৰু বিহুত আহিছো আইতাহঁতৰ ঘৰত। আজি ফালি দিম পুৰা বলক। গৰু বিহু কিয় পালন কৰে আইতা? কিয় পালন কৰে? গৰুৱে হৈছে সংসাৰ। গৰু নহ'লে মিছা। যাৰ নাই গৰু সবতকৈ সৰু। এয়া চাওক খুৰীয়ে পুৰা মাহ পিচিছে, তাৰপিছত হালধি চালধি ৰেডি কৰিছে গৰুক সানিবলৈ। এয়া চাওক খুৰীয়ে মাহ হালধি সানিছে গৰুজনীক। বঢ়িয়া। নতুন পঘাৰে গৰুক আদৰিছে একদম মাহ হালধিৰে বঢ়িয়াকৈ লগাই দিছে। যেনেকৈ আমি নতুন বছৰ বুলি মানুহবিলাকেও নতুন কাপোৰ পিন্ধোঁ, ধুনীয়াকৈ সাজু কাচো, গোটেই বছৰটোৰ কাৰণে ৰেডি হওঁ, তেনেকৈ মানে আমি আমাৰ জীৱ জন্তুবোৰকো নতুন বছৰ বুলি ধুনীয়াকৈ আজি গৰু বিহুৰ দিনাত গৰুবোৰক ধুনীয়াকৈ ধুৱাই চুৱাই ৰেডি কৰোঁ, মানে একদম চাফা তাফা কৰোঁ, তেওঁলোকক ভালকৈ পূজা কৰোঁ যাতে বছৰটো ভালকৈ যাওক, গৰুজনী ধুনীয়াকৈ গ্ৰ' কৰে বা বাঢ়ি যায়। এয়া চাওক মাহ হালধি সনা হৈ গ'ল। আৰু এটা বঢ়িয়া বস্তু দেখাওঁ, এয়া চাওক লাও বেঙেনা কেৰেলা আলু এয়া চব মাৰা হ'ব গৰুজনীক যাতে বছৰে বছৰে বাঢ়ি যাওক, ধুনীয়াকৈ মানে বাঢ়ি যাওক, গৰুজনী ধুনীয়া হৈ উঠক, মানে সেইকাৰণে। এয়া চাওক চব ৰেডি কৰি থোৱা হৈছে, গা ধোৱাৰ সময়ত পূৰা মাৰা হ'ব গৰুজনীৰ ওপৰত। চাওক আইতাক ধুনীয়াকৈ মাহ হালধি সানি দিছে খুৰাই। চাওক এতিয়া গা ধোৱা হ'ব গৰুজনীক বঢ়িয়াকৈ, একদম পানী চানী সেই ইয়াত ঢালি দিছে পুৰা। সেইখিনি লৈ না, লাও খা বেঙেনা খাখিনি। এতিয়া আমি এটেক দিব লাগিব গৰুজনীক, লাও বেঙেনা কেৰেলা চব দি দিয়া। এইয়া বঢ়িয়া। ৰ'ব ৰ'ব চেম্পু টেম্পু ঘঁহি ল'ব, ছানচিল্ক তাৰপিছত চাওক পুৰা ছানচিল্ক চেম্পু দি প্ৰথম চেম্পু দি চাফা কৰি লোৱা হৈছে একদম ধুনীয়াকৈ চিকচিকীয়া। পূজা ৰেডি, পূজা ৰেডি একদম, চেম্পু দিয়া হৈ গ'ল বঢ়িয়া। আমি এটেক কৰোঁ। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, বঢ়িয়া। দিয়া আমি অলপ বিহু নাচি দিওঁ। আইতাৰ সৈতে অলপ নাচি দিওঁ। আইতা দি দিয়ক, এনেকে এনেকে হাত কেইটা দি দিয়ক দাঙি। বঢ়িয়া। হেপী বিহু।